Hey dosto, welcome back to my second Toko namaskar. Moromor dada, moromor baido, aru moromor buari hokol. Swagotam janaisu. Welcome janaisu. Onno eta video loi. Mur কি কই নকই কি হরে অঙ্ক স্যার 420 মিনিট লাগে আজি আমি আছো এনেকুৱা দখৰ জায়গা যি দখৰ জায়গা হয়তো আপোনালোকে দেখা নাই কাৰণ আমি আছো বৰ্তমান পথাৰৰ মাজত বুলি নকওঁ আচলতে আমি আছো বিলৰ কাষত বিল কয় যে বিল আপোনালোক অকমান প্ৰাকৃতিক মই দৃশ্য অলপ দেখুৱাই লৈছো দেই এইখনে সেইখন বিল এইখনেই সেইখন বিল যিখন বিলত মাছ পোৱা যায় তাকে এজন আহিছিলে ইজন দেখিছেনি ফটো মাৰিলো দুকবিমান এতিয়া আমি ইনি আৰু অলপমান বিচৰণ কৰিব আহিছো মানে কি হ'ল ফটো একবি মাৰো বুলি ভাবিলো কিমান ন আগৰ ফটোকে দি থাকিম ন তাকে কি হৰে তাকে ইয়াস তাৰ পিছত কি হ'ল অলপ মই এইডোখৰ জেগাৰ অলপ কি হৰে অলপ দেখুৱাম আৰু ভিডিঅ'টোৰ জৰিয়তে দেই তাকে এজন ৰখি আছে ফটো মাৰিম বুলি কৈ এনে বাইক চাইক গোটেই হেৰি কৰি মানে ষ্টেণ্ড লগাইছে পোষ্ট দিব না চালিয়াকে যাতে ছোৱালীয়ে লাইক কৰে তাৰ ফটোত আমাৰনো কিয় আমি আছো বহুত ডাঙ লোৱা দেখাত বেয়া তাকে আহক ফটো কৰি মাৰি লওঁ তাৰপিছত আমি যাম এই হাবি মানে গোটেই জংঘল য'ত ল'ৰা ছোৱালীয়ে ফটো মাৰে তাকে আহক তাকে বন্ধুসকল যাম এতিয়া মানে আমাৰ বেহেল ভাল লগত এতিয়া মানে যাম হাবি বননি কাটি কৰি আপোনালোকৰ বাবে কিছুমান ধুনীয়া জেগা দেখুৱাম কি ইয়াত আছেনো য'ত যাম মানে আজি গোটেই মানে দেখিছে গোটেই হাবি বন যি মানে পুৰা আছে তাকে আহক নতুন সদায় কিমান আপোনালোকৰনো লাডাখ মানালী শ্বিলং থাকিব গাঁৱলীয়া জেগা চাওক ন গাঁৱতে যিটো পৰিৱেশ ক'ত পাব আপোনালোকে ক'ব পাৰেনে আপোনালোকে ক'ত পাব তাকে আহক আপোনালোকে এটা ৰহস্যময় বস্তু এটা এখন চাব নি এইটো পুখুৰী বুলি কৈ যাক হয়তো আপোনালোকে চিনি নাপায় কাৰণ আপোনালোক চুইমিং পুলত সাঁতোৰে কিবা সাঁতোৰে খালি এইটো হৈছে পুখুৰী এয়া বেহালফা গোটেই মানে প্ৰকৃতিময় দৃশ্য চাৰিওফালে অনলি প্ৰকৃতি ভ্ৰমণৰ স্থানীয় পিকনিক খাব ইয়াতো আহিব পাৰে আপোনালোকে চাই ল'ব পাৰে পানী লাগিছে মানে পুৰা পানী লাগিছে আজি দেই মাকা এইবোৰ কয় কলমোহন এইবোৰ নহয় নাই কলমোহৰ মাজে বিচৰণ কৰিছো মই বিচৰণ তাকে এইবোৰে গৈ আছো মানে কি ক'ত কি পাওঁ নাজানো গৈ থাকো মাথতে জীৱনত আগবাঢ়ি যাওক গৈ থাকক বুলি কয় যেতিয়া সেইকাৰণে মই আজি গৈ আছো কলমোৰ মাজে আৰু মাজে তাকে এনেকুৱা খাতৰা আৰু এটা বস্তু দেখাম যিটো বস্তু হয়তো আপোনালোকে আজিলৈকে দেখি পোৱা নাই চাব নেকি চাওঁ বুলি কওক দেখুৱাই আছো তেন্তে এইয়া চাওক এয়া দেখিছে চাওক ইমান ডাঙৰ ঘাঁহ কমটি ডাঙৰ নি এজোপা এয়া ঘাঁহে হ'ল নে এই হেৰো মোৰ হ'বলগীয়াজনী তোমাৰ কাৰণে এটা ডাঙৰ উপহাৰ লৈছো চিঙি দিলো মই কলমোৰ ফুল তোমাৰ আৰু এইজোপা মাথো তোমাকেই দিম লাভ ইউ থেংক ইউ ক'ব নালাগে মৰমত লৈছো লগাই ললো মই তোমাৰ ফুল মৰমৰ না এইজোপা মই কাণত লগাইছো কাৰণ প্ৰেমৰ স্মৃতি এইজোপা মই তোমাক দিম ধুনীয়া ছোৱালীজনী যিজনীয়ে মোৰ হবাগৈ তাকে ভাস্ক এটা কবি নি কবি কি কবি মাল চাল লাগে নি কিবা গাৰ্লফ্ৰেণ্ড নালাগে কৈছে তাকে ঐ
পৰি গ'ল চন্দ্ৰ কি ধুনীয়া লাগিছে অপূৰ্ব না এক নম্বৰ ফুল কমলীয়া বয়সতে নপৰিবা তুমি প্ৰেমত কিয় চিন্তা কৰিছা মইনা আছো নহয় মই তোমাৰ কাষত নপৰিবা সেইকাৰণে প্ৰেমত দেই আছো মই আছো তোমালোকৰ কাৰণে চিংগল আছো নহয় প্ৰেমত পৰিব নালাগে কিমান ধুনীয়া ভালে আৰু দেখাত ঠিক ঠাক তো জেগা মানে কি হ'ল চাওক ব্লগ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ পুৰা খাতৰা ব্লগ বনাইছোঁ এতিয়া মই আপোনালোকক দেখুৱাম মনোবিজ্ঞান এইপিনে চাওক এইবোৰ ভেকুই বেঙেনা হয় নাই ভেকুই বেঙেনা বেলেগে কোনো শিকাই এইবোৰ কথা মই ভেকুই বেঙেনা আচলতে এইবোৰ কয় কি হয় ভেকুই বেঙেনা আপোনালোকে খাব পাৰে এইটো আপোনালোকৰ ঘৰত তিতা কেৰেলা বুলি এইটো খাব পাৰে আমি চাওক এনেকুৱা এডোখৰ জেগা যিডোখৰ মানে এইডোখৰ জেগা দেখাবলৈ আপোনালোকক আচলতে ভিডিঅ'টো বনালোঁ আচলতে চাওক ইয়াত অকল মাথো আপোনালোকে বেঙেনা দেখিব বেঙেনা গছ খেতি কৰা নহয় আকৌ ইয়াত নখেতে অকল মানে কি বুলি কয় মানে প্ৰাকৃতিকভাৱে ওলোৱাই পৰিছে বেঙেনা গছ গোটেই যিমান দেখিছে যে গোটেই পৰা যায় চব বেঙেনা গছ বেঙেনা মৰমৰে বেঙেনা তুমি কিয় বনালা বেঙেনা খালে খাব নোৱাৰো পিছে এই চাওক বেঙেনা যিমানটো দেখিছে যে আপোনালোকে এইবোৰ চাওক ইনে কৈছোঁ যদি চাই লওক বেঙেনা গছ আৰু এইপিনে বেঙেনা দাই এই বেঙেনাবোৰ দেখিলে মোক এটা কথাই মনত পৰে মোৰ মাইকীয়ে মোক ভাল বেঙেনা দি থৈ গ'ল বেলেগকে বেঙেনা দিলে মোক এই বেঙেনা জোপাই যাব গাইছ শুই দিলোঁ বেঙেনাৰ খেতিৰ মাজত পৰি দিলোঁ মই শুই দিলোঁ মই মানে সব পিনে বেঙেনা আছে বেঙেনা তাতে মই কেলে শুইছোঁ আপোনালোকে ভাবিছে মই বেঙেনা খেতিৰ মাজত কেলে হৈছোঁ কাৰণ মোৰ মাইকীয়ে মোক দিলে বেঙেনা সেইকাৰণে মই ক'লোঁ বনৰী কাৰণে মই বেঙেনা খেতি কৰিছোঁ হেৰ' একজনী চাই লৈ ভালছে তুমি মোৰ যিটো বেঙেনা দিলা তাতকৈ বেছি বেঙেনা মই ইয়াত খেতি কৰিছোঁ আৰু জ্বলিব এতিয়া বাৰু এজনে আমাৰ ৰিলছ বনোৱাত ব্যস্ত দিছে নে পুৰা ৰিলছ বনাই আছে আমি নবনাওঁ খালি ৰিলছ তাকে তো গাইছ দুটা ৰিলছ বনাই দিলোঁ দেই মানে চবতে পপুলাৰ হ'ব লাগে ন অকণমান তাকে আমি আহিব লাভ ইউ তাকে বনালোঁ গৰু পৰি ইয়াত মানে গেলি গৈছে ৰাম 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 হাৰ্ডি ওলাই গৈছে গৰু ভাগৰ গৰুটো হাৰ্ডি এই মূৰ্খ উঠ উঠিবিনে ঘূৰিয়া নুঠেই মই আমাৰ তেওঁৰ লগত চেল্ফি কৰিবলৈ ভুল কৈছোঁ নুঠেই বেলেগ সৃষ্টি মানুহ শুয়ে আছে আজি 2 বছৰমান মূৰত সি শুয়ে আছে বুলি কৈছে নুঠে হেনো এই পা তোমাৰ ভাই এই পাহি ফুল তোমাৰ বাবে আৰু এই পাহি আপোনাৰ বাবে কৰি দিব তোমাৰ বাবে মই এবাৰ ফুল ছিঙি লৈ আনিছিলোঁ 7 সাগৰ 13 নদী পাৰ হৈ খালি ফুল পাহৰি থাকিলে তাত মোৰ একো দুখ নাই গতিকে মোবাইলতে পইছিলোঁ গতিকে ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব দেই বা